নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে, যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় ফেচবুক লাইভ আহিছিল আৰু ফেচবুক লাইভত তেওঁ যি আমাৰ নতুন পোষ্ট ওলোৱাৰ কথা ক'লে যে অসম আৰক্ষীত কিমান পোষ্ট ওলাব বা পুলিচ যিসকলে নিযুক্তি লাভ কৰিলে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সেই সন্দৰ্ভত তেওঁ ক'লে। গতিকে আপোনালোকক মই ভিডিঅ'টোও দেখুৱাম আৰু তাৰ আগত মই আপোনালোকক সম্পূৰ্ণ কথাখিনি জনাব বিচাৰিছোঁ যে তেওঁ কি ক'লে। তেওঁ ক'লে যে এই মাহতে নৱেম্বৰ মাহতে অসম আৰক্ষীত যিসকলে নিযুক্তি লাভ কৰিলে তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু তাৰ পাছদিনাখনেই তেওঁ প্ৰায় 4,000 পোষ্ট মুকলি কৰি দিব অসম আৰক্ষীৰ। সেইটো কথা আপোনালোকে গম পালে। আৰু মই আপোনালোকক তাৰ লগতে আৰু এটা কৈছোঁ, যিহেতু অসম আৰক্ষীৰ কথাটো বেছিকৈ ওলাই থাকে কাৰণে তেওঁ অসম আৰক্ষীক বুলিয়ে কৈ দিয়ে। আৰু আপোনালোকে ধৰি থওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পোষ্ট ওলাব এই মাহতে 1,1500 মান পোষ্ট আপোনালোকে ধৰি থওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব, মানে টোটেল পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মিলাই 5,000 5,500ৰ ভিতৰত পোষ্ট আপোনালোকৰ থাকিব। গতিকে আপোনালোকে খুব ভাল খবৰ আপোনালোকৰ কাৰণে, আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰি দিয়ক আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া চাই লওক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে আৰু ভিডিঅ'টো যিমান পাৰে সকলোলৈকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো এয়া চাই লওক আপোনালোকে। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে।